আৰু নাৰিকলৰ চব্জিটো বনোৱা আৰম্ভ কৰোঁ। কচুবোৰ বাকলি চেলাই ভালদৰে কাটি ল'ব লাগিব। এতিয়া নাৰিকলবোৰ মিক্সাৰত মাৰি ল'ম। কচুবোৰ সিজিবৰ কাৰণে কুকাৰত এটা বা দুটা চিটি মাৰিব দিম আৰু অলপ নিমখ দি ল'ম। কচুবোৰ ভালদৰে সিজি গ'ল আৰু পানীৰ পৰা ভালদৰে আঁতৰাই ল'ম। কেৰাহীত দিয়া তেলটো ভালদৰে গৰম হৈ গ'ল আৰু এতিয়া মছলাবোৰ এটা এটাকৈ দি ল'ম। বেলেগ মছলা দিয়া নাই। আদা অলপ, শুকান জলকীয়া, কেঁচা জলকীয়া আৰু ধনিয়া গুড়ি আৰু জিৰা গুড়ি অলপ। এতিয়া ভালদৰে লাৰি দিব। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকক অসমীয়া পাকঘৰলৈ স্বাগতম জনাইছোঁ। মছলাবোৰ ভালদৰে ভাজি লোৱাৰ পিছত ইয়াত মই কচু আৰু আলু মিহলাই দিছোঁ। কিছু সময় ভাজি লোৱাৰ পিছত ইয়াত মই নাৰিকলবোৰ মিহলাই দিম। এতিয়া মই কচুত মিহলাই দিয়া নাৰিকলবোৰ ভালদৰে ভাজি লৈছোঁ আৰু এতিয়া মই অকণমান পানী দি লৈছোঁ নাৰিকলবোৰ সিজি যোৱাৰ বাবে। এতিয়া কচু আৰু নাৰিকলৰ চব্জিটো মোৰ বনোৱা হৈ গ'ল। আপোনালোকে এনেকৈ সহজভাৱে বনাই খাবচোন, খুবেই ভাল পাব।